পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক এটি অন্য ভিডিঅ'লৈ। অনুৰোধ কৰিছোঁ যাতে আপোনালোকৰ এই মূল্যৱান সময়ৰ অকণমান সময় উলিয়াই যাতে এই ভিডিঅ'টো শেষলৈকে চায়। গতিকে আহক আমি এই গোটেই ভিডিঅ'টো উপভোগ কৰোঁ। থাম্বনেইল দেখি চাগে আপোনালোকে গম পাইছে আজি কিহৰ ওপৰত ভিডিঅ' বনাবলৈ ওলাইছোঁ। আজি বনাবলৈ ওলাইছোঁ এইটোৰ বিষয়ে। এইটো হ'ল ক'লা জামুক। আপোনালোকে চাগে প্ৰায় চিনি পায়, কিছুমানে চিনি নাপাবও পাৰে, কিছুমানে চিনি পায়। আমি সৰুতে এইটো বহুত খাইছিলোঁ। সৰু মানে নাই, আমি খেলি ফুৰা বয়সত আমি বহুত খাইছিলোঁ। এতিয়া আমি ইয়াৰ ইমান গুণাগুণ যে আছে আমি গম পোৱা নাছিলোঁ। এতিয়া লাহে লাহে যেতিয়া ইয়াৰ গুণাগুণ বিষয়ে গম পোৱা হৈছে, মানে গম পাইছোঁ, তেতিয়া আপোনাৰ কি হৈছে, এই ল'ৰা ছোৱালী আকৌ এই বস্তুৰ বিষয়ে নজনা হৈ গৈছে, নোখোৱা হৈ গৈছে, কিবা হৈ গৈছে। এতিয়া মই সেইকাৰণে আজি এই ভিডিঅ'টো বনাবলৈ লৈছোঁ যে বৰ্তমানৰ ল'ৰা ছোৱালীও মানে আমাতকৈ পাছৰ যিখিনি আছে বা আমাতকৈ পাছৰে আৰু সৰু, একেবাৰে সৰু বুলি নহয়, আমাতকৈ পাছৰ যিখিনি আছে তেওঁলোকৰ এই ক'লা জামুকটোৰ বিষয়ে জানক বা এনেধৰণৰ কিছুমান ফল মূলৰ বিষয়ে জানক, যাতে এই ফল মূল, এই লোকেল ফল মূলবোৰ খাই যাতে তেওঁলোকে ইয়াৰ যিখিনি গুণাগুণ আছে সেইখিনি পাওক, স্বাস্থ্য ভাল হওক, সেই ওপৰতে আজি ভিডিঅ'টো বনাইছোঁ। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক। এই ক'লা জামুকৰ ইংৰাজী নাম হ'ল বেৰী বা কিছুমানে ইণ্ডিয়ান বেৰী বুলিও কয়, আৰু ইয়াৰ হিন্দী নাম হ'ল জামুন, আৰু অসমীয়াটো ক'লা জামুক জানেই। ইয়াৰ আকৌ চাইণ্টিফিক নামটো হ'ল আপোনাৰ চিজেজিয়াম কামিনী। তো এতিয়া কথা হ'ল, এই ক'লা জামুকত কি কি গুণাগুণ আছে তাৰ বিষয়ে অলপ জানো। এই ক'লা জামুকৰ প্ৰতি 100 গ্ৰামত 14% আপোনাৰ কাৰ্বহাইড্ৰেট থাকে, 0.25 গ্ৰাম আপোনাৰ ফেটছ থাকে, তাৰ পাছত 0.995 গ্ৰাম আপোনাৰ প্ৰটিন থাকে, তেনেদৰে 0.38 মিলিগ্ৰাম আপোনাৰ ভিটামিন বি থাকে, ভিটামিন চি থাকে 11.85 মিলিগ্ৰাম, মানে 85 মিলিগ্ৰাম, আৰু কেলছিয়াম, আইৰণ, তেনেদৰে বহুত আপোনাৰ গুণাগুণ থাকে এই ক'লা জামুকত। আমি আগতে নাজানিছিলোঁ ইয়াত কি কি থাকে। গতিকে এই জামুক খালে আমাৰ কিমান প্ৰফিট হ'ব পাৰে শৰীৰটোৰ কাৰণে আপোনালোকেতো গম পাইছে। গতিকে এইখিনি খাওক, আৰু কাৰোবাৰ ঘৰত যদি এনেকুৱা ক'লা জামুক জাতীয় বা ক'লা জামুকে হওক বা অন্য পনিয়ল চনিয়ল যেনেকুৱা স্বাস্থ্যৰ কাৰণে ভাল যিকোনো গছ আছে, ফল মূলৰ গছ আছে, কিবা গছ আছে, নেকাটিব। লাগিলে চোতালৰ মাজতে থাকক, লাগিলে আপোনালোকে সেইটো কিবা এটা ডেক'ৰেশ্যন কৰি ছাইডটো চাফা কৰি লাগিলে ৰাখক, কিন্তু গছজোপা ৰাখক যাতে আমাৰ পাছৰ প্ৰজন্মই এইখিনি খাই চাবলৈ পায়, পঢ়িবলৈ পায়, শিকিবলৈ পায়, খাবলৈ পায়, তাৰ লগতে ইয়াৰ পৰা যিখিনি গুণাগুণ সেইখিনি পায় স্বাস্থ্যটো যাতে ভাল হয়। সেইকাৰণে আমি বাহিৰা বস্তু ঠাইত এইখিনি বস্তু অলপ খাব লাগে। এতিয়া মই বহুত দিন খোৱা নাছিলোঁ, মিছা কথা কৈ কি লাভ। মই নাইকৈ এইটো 6-7 বছৰ বেছিহে হ'ল। মই সৰুতে খাইছিলোঁ, তাৰ বহুত দিনৰ পাছত মই এই গছজোপা লগৰজনৰ ঘৰত দেখিলোঁ, দেখাৰ কাৰণে মোৰ বহুত মনটো ভাল লাগিলে। ভাবিলোঁ এটা ভিডিঅ' বনাওঁ, আৰু ভিডিঅ'টোৰ যোগেদি যাতে আমাৰ যিখিনি উঠি অহা চাম তেওঁলোকেও যাতে এই বস্তুৰ বিষয়ে জানে, খায়, আৰু সেই ল'ৰা ছোৱালীও যাতে তেওঁলোকৰ পাছৰ চামক এই বস্তুবোৰ বিষয়ে শিকায়। আৰু আমাৰ ডাঙৰখিনিও দায়িত্ব যে আমি এইখিনি সৰু ল'ৰা ছোৱালী শিকাওঁ, আৰু আমাৰ সৰু ল'ৰা ছোৱালীখিনিও তাতকৈ সৰুখিনিক যদি পাৰে আগলৈ শিকাই যাওক। গতিকে আজিলৈ আমাৰ এই ভিডিঅ'টো সামৰিছোঁ। অকণমান শ্বৰ্টকৈ বনাইছোঁ, কিবা ভুল ভ্ৰান্তি হ'ব পাৰে, সেইখিনি আপোনালোকে ক্ষমা কৰি দিব, নাজানিলে শিকাই দিব, কমেণ্টত জনাব যে কি কি ভুল হৈছে, কি কি শুদ্ধ হৈছে। গতিকে আজিলৈ যাওঁ, আৰু আপোনালোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। গতিকে আজিলৈ যাওঁ, ঔ মা ভাত দে। আপোনালোকে ঔ মা ভাত দিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।